অসমীয়া সংগীত জগতৰ বাবে এটা ভাল খবৰ। অসমীয়া সংগীত জগতৰ এটা চিনাকি নাম ৰিদীপ ৰংকিত। কণ্ঠশিল্পী ৰিদীপ ৰংকিতৰ কণ্ঠত আহি আছে এটা সুন্দৰ গীত। কণ্ঠশিল্পী ৰিদীপ ৰংকিতৰ এইবাৰৰ গীতটিৰ নাম মহাভাৰত। আপুনি যদি ৰিদীপ ৰংকিতক ভাল পায় তেতিয়াহ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মহাভাৰতৰ পাণ্ডৱৰে গদাধাৰী ভীম, মহাভাৰতৰ পাণ্ডৱৰে গদাধাৰী ভীম, গদাধাৰী ভীম, মহাভাৰতৰ পাণ্ডৱৰে গদাধাৰী ভীম। নমস্কাৰ বন্ধুসকল, প্ৰথমতে আপোনালোক সকলোকে মোৰ আন্তৰিক মৰম শ্ৰদ্ধা জনাইছোঁ আৰু বহুদিনৰ পাছত আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। খুব কম লাইভ আহোঁ আৰু এটা জেগাৰ পৰা বিশেষকৈ অহা হয় মৰিগাঁৱৰ আৰু গুৱাহাটীৰ পৰাই এইটো ছিজনত প্ৰায় এটা লাইভ অহা হয় আৰু এটা গান কৰি আছোঁ। আপোনালোকক কৈ আছিলোঁ গানটোৰ নাম হৈছে মহাভাৰতৰ ভীম। মই যিমান পাৰোঁ গানটো লিখিবলৈ চেষ্টা কৰিছোঁ। মোৰ লগতে আমাৰ মৰমৰ মোৰ খুবেই শ্ৰদ্ধাৰ ভৰত শইকীয়া ককাইদেৱে সহায় কৰিছে, পুলকনাথ ককাইদেৱে সংগীতেৰে সজাইছে আৰু আজি আমাৰ গানটোৰ ভিডিঅ' কাম চলি আছে আৰু ভিডিঅ' পৰিচালনা কৰিছে আমাৰ আগৰ গীতবিলাকৰ দৰে এইবাৰো আমাৰ বিমল বৰাই। গতিকে বিমলে গানটোৰ বিষয়ে কিবা এষাৰ কওক। আমাৰ আপোনালোক জানে এইবিলাক গানবিলাক অলপ ধেমেলীয়া আৰু ময়ো অলপ ধেমেলীয়া গানবিলাক কৰি ভাল পাওঁ আৰু আগৰ গানকেইটাৰ দৰে আকৌ নবু পুঠি মাছ আৰু যোৱা বছৰ কৈছিলোঁ ইনষ্টাগ্ৰামৰ নাচনি। গতিকে সেই সকলোবিলাক গান যেনেকৈ মৰম দিছিলে তেনেকৈ এইটো মহাভাৰতৰ ভীম বুলি যিটো গীত সকলোৱে মৰম দিব বুলি আশাবাদী। খুব ধুনীয়া কনচেপ্ট এটা লৈ মাটিৰ মানে সোৱাদ থকা আৰু আমাৰ অসমখন যেনেকুৱা মানে খেতি মাটিৰে ভৰপূৰ, আমি তেনেকুৱা এটা কনচেপ্ট লৈ পেলাই গানটো কৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব। তাকে ধন্যবাদ বিমল। আৰু আগৰ গীতবিলাকত যেনেকৈ মোৰ একদম দুষ্টি হৈ আমাৰ থাকে বিউটি বাইলুং খ্যাত চুমকি, গতিকে চুমকিও আছে। আমি আজি দিনটো বিমলে বোকাত নমাই থৈছে, আমাৰ গোটেই খেতি বাতি কৰি একদম মাছ পুঠি ধৰি দিনটো তেনেকৈ পাৰ কৰিছোঁ আৰু আশা কৰোঁ মোৰ আগৰ গীতবিলাকৰ তুলনাত এই ভিডিঅ'টো অলপমান সুকীয়া এটা সোৱাদ পাব নে কি কয়? বিমলে কওক এই কথাটো, ভাল লাগিব। বিমলৰ কাণ খজুৱাইছে, কাণ খজুৱাই গৈছে মানে ভাবিছোঁ আৰু মানে আগৰ গীতবিলাকতকৈ অলপ বেলেগ হ'ব বুলি ভিডিঅ'ত। আৰু মানে কি এইবাৰ ৰিদীপ দাক বেলেগ এটা নাচ দিছোঁ, ঠেং ডাঙা নাচ বুলি কয়। সেই নাচটো আপোনালোকে চাব পাৰিব, ঠেং ডাঙা নাচ আৰু হাত ভৰোৱা নাচ। তাকে সেইটো বিমলেহে জানে কি কৰিছে আৰু পিছত যদি গালি পাৰিবলগীয়া থাকে পাৰিব, আমাক নাপাৰিব, আজিয়ে কৈ থৈছোঁ। আৰু এইয়া আমাৰ মাজত এজনী ধুনীয়া গাভৰু ছোৱালী, শকত আবত অসমৰ মৰম লগা ছোৱালীজনী। কোৱা তুমি ধুনীয়াকে মহাভাৰতৰ ভীম আৰু এইয়া মিলি যায় ভীমৰ লগত প্ৰায়। ভীমৰ নিচিনা চেহেৰা নোহোৱা হলেও মই লগত থাকিলোহেঁতেন, মাছৰ পৰা যি সোমালো আমি লগতে আছো। সেইকাৰণে প্ৰত্যেকটো গানে আমাৰ বহুত ধুনীয়াকে মৰম দিছে ৰাইজে আৰু আশা কৰো আমাক এইবাৰো মৰম দিব। হয়, অন্য অলপ বেলেগ এটা সোৱাদ পাব বুলি আশা কৰিছো এইবাৰ আগৰ তুলনাত। পুৰা গোটেই দিনটো পথাৰতে নামি আছো আৰু বিলত নমাইছে যি জোকৰ উৎপাদত সকলোৱে কান্দি গৈছে আমাৰ ছোৱালী গাভৰুসকলে ফুটুৱাই দিলে জোকে। গতিকে তেওঁলোকে চাব দেই, মৰম কৰিব। আৰু এয়া আছে আমাৰ নায়িকা চান্দিনী, কোৱা ধুনীয়াকে কিবা এষাৰ। এটা ৰিদীপ দাৰ বহুত ধুনীয়া গান আহি আছে, আশা কৰো সকলোৱে আঁকোৱালি ল'ব। পিঠি অকমান আমনি কৰি গৈছো দেই, কিবা এষাৰ কৈ দিয়া সকলোৱে, কিবা এষাৰ কৈ দিয়া সকলোৱে। লাইভ চলি আছে, গানটোৰ বিষয়ে কৈ দিয়া। মহাভাৰতৰ ভীম তাই ঠেৰ পাতিছে অকণমান, জোকে খাইছে। ঠিক আছে দিয়া, এয়া আৰু খুব ধুনীয়া নাচ এটা দেখিবলৈ পাব এই গানটোত। আমাৰ চুমকি, আমাৰ বাইলুং দুষ্টি এটা ধুনীয়া নাচ দেখিবলৈ পাব। অকণমান আভাস দিবলৈ প্ৰয়াস কৰিলোঁ যে এটা গান কৰি আছোঁ। আশা কৰোঁ আপোনালোকে নৱবৰ্ষৰ বনভোজৰ বতৰত সকলোৱে অকণমান ফূৰ্তি কৰিব পৰাই হ'ব বুলি ভাবিছোঁ গানটো, আশাবাদী। আৰু বাকী আপোনালোকৰ
মৰম আশীৰ্বাদ কামনা কৰিলোঁ।